Hey guys, পুনৰবাৰ স্বাগতম জনাইছো নাচ কিচেন চেনেললৈ। আজি মই লৈ আহিছো আকৌ এটা নতুন ৰেচিপি। ভিডিঅ'টোৰ আৰম্ভণিতে কওঁ যদি আপুনি মোৰ চেনেলটোত নতুন নহ'লে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই অল কৰি দিব যাতে মই আহিবলগীয়া ভিডিঅ'সমূহ নটিফিকেশ্যনৰ দ্বাৰা পাই থাকে। আজি মই লৈ আহিছো এটা মেগীৰে বনোৱা পকৰি ৰেচিপিটো বলকচোন চাই লওঁ মই কেনেদৰে মেগীৰে পকৰি বনালো। এয়া মই লৈ লৈছো এপেকেট মেগী আৰু সসপেন এটাত 1 কাপৰ জোখত পানী দি মই মেগীখিনি ভালদৰে সিজাই লওঁ। এয়া চাওক মেগীখিনি ভালদৰে সিজি গৈছে। বহুত বেছি সিজাব নালাগে, 70% সিজালে হৈ যাব। আৰু এতিয়া মই মেগীখিনি ঠাণ্ডা হ'বলৈ দি ল'ম। 3টা মিডিয়াম সাইজৰ আলু মই বইল কৰি লৈছো আৰু এনেদৰে ভালদৰে পিহনাত মই পিহি লম। আপোনালোকে হাতেৰে পিটিকা কৰি ল'ব পাৰে। এসা মোৰ আলুখিনি ভালদৰে পিহিলোৱা হৈ গৈছে। আপোনালোকে হাতেৰে পিটিকা কৰি ল'ব পাৰে। আৰু এতিয়া মই দি লৈছো ঠাণ্ডা হ'বলৈ দি থোৱা মেগীখিনি। লগতে দি লম এটা মিডিয়াম সাইজৰ পিয়াজ আৰু 2টা কেঁচা জলকীয়া। সোৱাদ অনুসৰি নিমখ দি লৈছো। প্ৰয়োজন অনুসৰি জলকীয়া গুড়ি, আধা চামুচ জিৰা গুড়ি আৰু আধা চামুচ চাট মছলা দি লৈছো। এখন চামুচেৰে মই ইয়াতে দি লৈছিলো জালুকৰ গুড়ি, সেইটো দেখুৱাবলৈ থাকি গ'ল। এখন চামুচেৰে দিছিলো আৰু সেই এখন চামুচেৰে মই ইয়াতে দিছো এচামুচ বেকিং পাউডাৰ, এইটো অপচনেল হয়। আৰু দিছো আধা কাপতকৈ অকমান কম ময়দা দি লৈছো। ময়দাৰ সলনি আপোনালোকে কৰ্ণফ্লোৰ বা পিঠাগুড়িও ব্যৱহাৰ কৰিব পাৰে। আৰু দিছো মেগীৰ পেকেটত যিটো মছলা আছিলে সেই মছলাখিনি মই দি দিছো। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে বেলেগ মছলা ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া মই মিশ্ৰণখিনি হাতেৰে ভালদৰে মিক্স কৰি ল'ম। আপোনালোকে এনেকৈ মেগী পকৰি খাইছেনে মোক কমেণ্টত জনাবচোন। এই ৰেচিপিটো সঁচাকৈ বহুত টেষ্টি হয়, আপোনালোকে ট্ৰাই কৰি চাব। এই মিশ্ৰণখিনি হৈ গৈছে, বহুত গোটাও হোৱা নাই বহুত পনীয়াও হোৱা নাই, আমাক এনেকুৱা মিশ্ৰণে লাগে। কেৰাহীখন দি লৈ মই তাত অকণমান ৰিফাইন তেল দি লৈছোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছত মই এটা এটাকৈ হাতেৰে পকৰিখিনি দি গৈছোঁ। আপোনালোকে নিজৰ পচন্দ অনুসৰি সাইজবিলাক দি ল'ব। জুই ফ্লেমটো মিডিয়াম কৰি থৈ দিব, নহ'লে বাহিৰে জ্বলি যাব পাৰে। পকৰিখিনি এটা সাইড ৰঙচুৱা হৈ গৈছে। মই খুব সাৱধানে লাহে লাহে এটা এটাকৈ লুটিয়াই দি লৈছোঁ।
আৰু এনেকৈয়ে ভালদৰে ৰঙচুৱা হোৱালৈকে মই গোটেইখিনি পকৰি ভাজি ল'ম। জুইৰ ফ্লেমটো মিডিয়াম কৰিয়ে ৰাখিব। এয়া চাওকচোন আমাৰ পকৰি ৰেডি হৈ গৈছে। দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু এই পকৰিটো খাবলৈও বিৰাট টেষ্টি হয়। মেগীৰে বনোৱা বুলি ক'বই নোৱাৰি। আপোনালোকে ট্ৰাই কৰি চাবচোন, বহুত টেষ্টি হয় এই ৰেচিপিটো খাবলৈ। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।